ফ্ৰেণ্ডছ আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা মোৰ প্ৰথম ব্লগ গতিকে আপোনালোকে যদি এই ব্লগটো প্ৰথম চাব বিচাৰিছে তেন্তে আপোনালোকে নিশ্চয় এই ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ হয়তো আজি 31 ডিচেম্বৰ গতিকে আজি আমি অলপমান ফুৰিব আহিলোঁ দেখিছে যে এতিয়া মই ৰঙানদী কাষত আছোঁ আৰু মাহঁতে এতিয়া ভোজ ভাত বনোৱাত লাগি আছে লগতে মই এতিয়া কোনখন ঠাইত আছোঁ এখন আপোনালোকক ভালদৰে দেখাব চাম ব'লক এতিয়া ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ দেখিছে এতিয়া আমাৰ দাদাই মাংস ভাত বনাই আছে লগতে এইটো কি মাংস জানে হাঁহৰ মাংস আজি মানে ধান ঘৰত আহিলোঁ তো আজি হাঁহ মাংস খাবলৈ আমি পালোঁ আৰু নতুন বছৰ বুলি গতিকে এতিয়া আপোনালোকক দেখাম আৰু এটা তিনিটা গ্ৰুপ আছে টোটেল তো আমাৰ দাদা নিমখৰ পেটিটো ফালিবই নোৱাৰিছে আমাৰ মায়ে ফালি দিব এতিয়া আৰু হ'ব এয়া আছে আমাৰ পাপা আৰু এয়া মইদৌ পিছফালে আমাৰ তাতে আমি চাকি জ্বলাইছিলোঁ আৰু ইয়াত আমি ভোজ খাইছোঁ 31 ডিচেম্বৰ বুলি আৰু ইয়াত ভাত বনাই আছে লগতে এতিয়া মিঠাত নিমখটো দিয়াই নাই কেনেকুৱা লাগিব খাবলৈ নাজানো কিন্তু হাঁহ মাংস যোনে ভাল পাই খায় চ' সিহঁতৰ চাগে মুখৰ পৰা চাগে পানী লৈ ওলাই আহিছে টুপককৈ গতিকে একো চিন্তা কৰিবলৈ নাই আৰু মোহাই ল'ব আৰু মোৰে ওলাই গৈছে কিন্তু মই ভাল নাপাওঁ খাই কিন্তু বেলেগ মাংস বুলিহে মই খাম বুলি ভাবিছোঁ গতিকে এতিয়া আমাৰ মায়ে নিমখৰ পেকেটটো ফালি দিলে চ' এতিয়া দি আছে দাদাই নিমখ ব'লক এতিয়া আমি কিছুমান জেগা ফুৰি আহোঁগৈ ব'লক এতিয়া আমি আহিলোঁ এইটো জেগালৈ এয়া মোৰ হৈছে ভণ্টি আৰু এই এতিয়া দৌৰিব চাব কেনেকুৱা এই পৰিব লাহে লাহে যোৱা তো আমি এতিয়া গৈ আছোঁ চৰাই চাবলৈ এখন জেগা আছে চ' তাত চৰাই ধেৰ আছে কিন্তু পানী আছে কাৰণে যাব নোৱাৰিম চ' দূৰৰ পৰা দেখাবলৈ চাম আপোনালোকক আৰু এতিয়া মই সোমালোঁ বোকাৰ ভিতৰত ভৰিটো গ'ল মোৰ ভাগৰ ফাইনেলি আমি পাই গ'লোহি এটা জেগাখন আৰু ইয়াত দেখিব পাইছে আপোনালোকে চৰাই আৰু এতিয়া ইমানখিনি পানী আছে আমি কেনেকৈ যাম গমটো নাই কিন্তু আমি চাওঁ এতিয়া ওচৰলৈ যাবলৈ চাম ঠিক আছে চাওঁচোন ওচৰলৈ কিমান যাব পাৰোঁ আমি পানী এগাল পানী মই ফচি গ'লোঁ এইগাল দেখিছে নাই তো দেখি ভাল লাগিছে ওচৰৰ পৰা মৰাটো আৰু ভাল লাগিলে মোৰ জোক লাগিব আমি যাওঁ ওপৰলৈ এতিয়া ভণ্টি ৰখি আছে আমি আগলৈ গৈ চাওঁ এই গালি উৰিছে চাওক জেগাখন কিমান ধুনীয়া হয় কিন্তু এতিয়া মই ওচৰলৈ যাব নোৱাৰোঁ চৰাই ফটো চটো ল'ব নোৱাৰিম কাৰণ হাতী উৰি যায় ভয়তে আৰু মইতো নিবিচাৰোঁ আৰু এতিয়া মই দেখাম আপোনালোকক মই যোনটো ৰাস্তা দি আহিছিলোঁ সেই ৰাস্তাটো আপোনালোকক দেখাবলৈ চাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু লগতে যদি ভাল লাগে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি দিব যে কেনেকুৱা লাগিল আপোনালোকৰ এতিয়া আমি গাড়ীত তেল ভৰাই লওঁ তাৰপিছত আমি আকৌ পুনৰ যাম চ' ফাইনেলি আমি পেট্ৰল ডিপু পাই গ'লোহি এয়া আমাৰ দাদাই তেল ভৰাই আছে কিমান ভৰাইছে দেখি পোৱা নাই কিন্তু জীয়াকৈ হওক ভৰাইছে বুলি জানো আৰু কি ক'ম আৰু চ' আমি এতিয়া গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো পূৰা শেষলৈকে চাব
তো এতিয়া আমি ব্ৰিজত আহি গ'লোঁ। চ' দেখি ভাল লাগিছে, ব্ৰিজটোৰ তলেদি নদী হয় আৰু ওপৰেদি ট্ৰেইন যায় আৰু এইডাল হৈছে এখন আছে ব্ৰিজ। তো মই অকলে গুচি আহিলোঁ, মাহঁতেও এইটো গুচি আহিলোঁ। চ' এতিয়া আমি গৈ থাকোঁ, এইটো বেছি দেৰিলৈকে যাবলৈ নাই, ট্ৰেইনকেইটা আহিব ঠিক নাই। ইয়াত আমাৰ মানে যোন আহিছিলে মোৰ লগত, মা পাপা আৰু ভণ্টি এইবোৰ আহিছিলে। চ' সিহঁতি এটা ৰখি আছে, চ' আমি যাওঁ। গতিকে এতিয়া আমি ইয়াৰ পালোঁহি কেঁচাঘাটি থান। চ' আমি ফাইনেলি ইয়াতলৈ আহিছিলোঁ। চ' আমি পালোঁহি এণ্ড এতিয়া চাই থাকক আপুনি আমি কি কৰোঁ। গতিকে আমি এতিয়া পাই গ'লোঁহি এই থানখন, আৰু এয়া হৈছে আমাৰ শিৱ বাবা, আৰু তলত চাকি তাকি জ্বলাই থৈ দিছে আমাৰ পূজাৰীকেইজনে। আৰু লগতে আমাৰ মাহঁতে এতিয়া যোগাৰ কৰি আছে, যোনখিনি বস্তু আনিছিলে সেইখিনি বস্তু উলিয়াই আছে। আৰু লগতে এতিয়া দেখিব পাইছে যে এয়া শিৱ বাবা, আৰু ছাইডত কিনাৰত এজোপা ডাঙৰ গছ হৈছে, আৰু এয়া হৈছে পূজাৰী। এতিয়া 3জন পূজাৰী আছে এই থানখনত, আৰু এয়া হৈছে আমাৰ পাপা ধূপ জ্বলাই আছে, আৰু এয়া আমাৰ মা চাকি ধূপ জ্বলাবলৈ লৈছে, লগাই আছে আমাৰ মায়ে ধূপ। গতিকে এতিয়া মোৰ ভিডিঅ'টো আপোনালোকে যদি উপভোগ কৰি আছে, তেন্তে আপুনি নিশ্চয় মোৰ ভিডিঅ'টো ভালে পাইছে। চ' এতিয়া মোৰ এটা লাইক দি দিব, আৰু সৰু চাই এটা কমেণ্ট কৰি দিব, যাতে মোৰ ভাল লাগে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি পিনি থৈ দিব, যাতে মই আৰু য'ত নতুন ভিডিঅ' দিম তেতিয়া আপোনালোকে চাব পাব। ব'লক এতিয়া আমি অলপমান সেৱা কৰি লওঁগৈ। এতিয়া আমাৰ হৈ গ'ল সেৱা কৰি, আৰু আমি এতিয়া ৰখি আছোঁ এইডোখৰতে, মাহঁত অহা মানে হাত লৈ পিনি, আৰু এতিয়া আমি যাওঁ বুলি ভাবিছোঁ, আৰু যাওঁ আৰু এতিয়া এয়া হৈছে আমাৰ আমৈটো। আৰু এতিয়া আমি বাহিৰত ওলাই যাওঁ। এতিয়া ব'লক এতিয়া অকণমান ফুৰি আহোঁগৈ, ভণ্টিয়ে মই যায়। এয়া ভণ্টি গৈ আছে ওপৰলৈ, আৰু ময়ো যাম বুলি ভাবিছোঁ। চ' ৰখি দিয়া, মই ৰখিবা। ব'লক এতিয়া আমি ওপৰত উঠোঁগৈ, অলপমান ৰখি গৈ আছে আমাৰ এইজনী ভূতনীজনী। চ' ব'লক এতিয়া ওপৰতে গৈ পিনি আমি ৰেলৰ আলিত যাওঁ। এই দহটো পাই গ'লোহি আমি ৰেলৰ আলিত, আৰু ভণ্টিৰ লগত মই গৈ আছোঁ। লগত এতিয়া মোলৈ ফোন এটা আহিলে যে ভাত বনাই হৈ গ'ল, এতিয়া আমি খাবলৈ মাতিছে আমাক। চ' আমি এতিয়া যাওঁ, ভাতটো খাই লওঁগৈ, তাৰপিছত আপোনাক দেখাবলৈ চাম। এতিয়া চবৰ কাৰণে ভাত বাঢ়িছে, মইতো আহিলোঁ, আহি পাই পিনি মই হাত চাত ধুই পিনি আহিলোঁ। এয়া হৈছে মোৰ ভাত, ইমান গাল দি দিলে মই ভাতটো খাব নোৱাৰোঁ, লগতে হাঁহ মাংস। চ' মই এতিয়া ভাত খাব বেছিকৈ নোৱাৰিম, চ' যিমান দিয়ে তিমানেই খাব লাগিব। আৰু এয়া দিছে মাংস মায়ে, আৰু এয়া দিছে আমাৰ দাদা কাৰিকৰ দাদা, এয়া হৈছে আমাৰ ড্ৰাইভাৰ। এয়া হৈছে মোৰ মাংস ভাত, নিমখ গাল দিছে চাই, মুখখন গৈ যাব। হাঁহৰ মাংস ভাত খাই হৈ গ'ল আমাৰ। এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ, আৰু তাতকৈ আগত আমি তলৰ পৰা আহোঁগৈ এপাক গৈ, ভণ্টিয়ে মই। লগতে এতিয়া আপুনি এটা কাম কৰিবলৈ লাগিব, যে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, এটা যদি ভাল কমেণ্ট কৰিব মন গৈছে এটা কমেণ্ট কৰিব পাৰে হৈছে, আৰু লগতে এটা চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। মোৰ মুখখন নেদেখিব কাৰণ ক'লা হৈ গ'লোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই বহুতেই ভাল পালে, আৰু পুনৰ লগ হ'ম আপোনালোকৰ সৈতে, তেতিয়া কাৰণে হৈছে বাই বাই।